আমি এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ যোৰহাটলৈ আৰু কিয় যাব ওলাইছোঁ আমাৰ মেনেজাৰ মহোদয়ে ক'ব। আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু মই ভিডিঅ' বনাইছোঁ। ষ্টেচন ডিব্ৰুগড় টাউন ষ্টেচন আহি পালোহি বাৰু, কিন্তু সিহঁতৰ কিছুমানৰ লাগিছে বোলে ভোক, গতিকে আমি সকলো ভাত খাবলৈ গৈছোঁ। মই নাখাওঁ বাৰু, মই চাহ খাম, মোৰ ভোক লগা নাই। বৰ্তমান আমি ট্ৰেইনত উঠিলোঁ। বান্দৰ এইটো বান্দৰ। কেনেকুৱা লাগিছে আহি আহি? বৰিং লাগিছে নেকি? অঁ ঠিক আছে। কিবা এটা কওক। পাটোৱাৰী ইজ অলৱেজ পাটোৱাৰী। সুমনক দেখিলে গম পোৱা যায় সি মালটো কি পিছ হয়। নিৰঞ্জন পাটোৱাৰী। সুমনক দেখিলে গম পোৱা যায় কিমান ডাঙৰ। আহি আহি আমি এতিয়া মৰিয়নি পাইছোঁহি। কিবা এটা খাওঁ, ভোক লাগিছে ন। আৰু দুটা ষ্টেচন আছে আৰু। এয়া যোৰহাট আহি পাইছোঁহি আমি, আৰু এতিয়া যাম এতিয়া আমি ষ্টেডিয়াম গৈ কথা পাতি আছোঁ। আমি আহি পালোঁ ষ্টেডিয়ামত, যোৰহাট ষ্টেডিয়াম। বৰ্তমান আমি যোৰহাটত পালোহি। এতিয়া আমি গৈ আছোঁ ইনডোৰ ষ্টেডিয়াম ৰুমৰ সন্ধানত। থেংক ইউ, বঢ়িয়া। শ্বেয়াৰ কৰিব লাগিব ন মোৰ ভিডিঅ'। এয়া আহি আমি বৰ্তমান পাইছোঁহি দেই।
আছে আৰু এইটো ৰুম নম্বৰ দুটা দিছে ভালে দিছে এই হ'ব পৰা দৃশ্য দিলীপ হোটেল দিলীপ আৰু আজি কাতি বিহু সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ এইটো নে কোনটো এইটো হ'ল ৰুম আমাৰ এইটো হ'লোঁ মই মজা টিভি এটাও দিছে বঢ়িয়া 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 প্ৰথমতে বেগটো থ'লোঁ এইটো কি টয়লেট এই ইয়াত লাইট চাইট নাই নেকি ক'ত অঁ ভালে আছে ঠিকে আছে ধুনীয়া ৰাখিছোঁ ৰিচিভ কৰিবলৈ কম বুলি কৈছে আৰু সকলোকে ভিডিঅ'টো চাব আজিৰ দিনটো কি কি কৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কাইলৈ দিনটো এনেকৈ সদায় ৰেগুলাৰ ব্লগ দিবলৈ চেষ্টা কেনেকুৱা লাগিছে থাকে ৰুমত ৰুমটো কেনেকুৱা কিছু মাল ৰুম দিছে মানে মই কৈছোঁ নহয় কিছু ৰুম মানে দিছে মানে একদম বঢ়িয়া ভাল লাগিছে ছেটিছফেকশ্যন বদলা ৰুম কেলা বদলা ফালতু ৰুম ক'ত আছে মই চোলা এটা পিন্ধি যাওঁনে এওঁলোকে আমাৰ ৰুম ৰেট দি আছে এতিয়া কাৰ কিমান ভাল ওলাইছে কাৰ কোৱা ৰেট কোৱা বাবা তলত আছে নেকি Come, we will unbox our room. তোৰ ৰুমটো বোলে বহুত ভাল পাইছে দেখা যাব এতিয়া Are you ready, guys? Guys, are you ready? কেইটা আছে তোৰ ইয়াত দুটা তলত শুই যাম এইটো কাৰ ৰুম ডাবল বিছনা সকলোৱে ফ্ৰেছ হ'লোঁ এতিয়া আমি বৰ্তমান গৈ আছোঁ কিবা এটা খাবলৈ আৰু ওলাই গৈ আছোঁ এইটো হ'ল এটা আফা মস্ত আফা ইয়াৰ নাম হ'ল প্ৰতুষ আছেতো এয়া আমাৰ বোলে আমি ম'ম' কওক কিবা এটা কৈ দিয়ক আহিব বুলি কওক আহিবা ইয়াত বৰ্তমান আমি ইনড'ৰ হলত আছোঁ ল'ৰাবোৰে পূৰা প্ৰেক্টিচ কৰি আছে ইয়াতে আমি এজন অফিচিয়েলছ হিচাপে ইয়াতে থাকিব লাগিব তাকে আজি চাই যাবলৈ আহিলোঁ এইকেইটা আমাৰ দোষকেইটা
খানা খালোঁ এতিয়া পেট পূজা হোৱাৰ পিছত এতিয়া যাম আমি হোষ্টেল হোটেল তাৰপিছত ভিডিঅ'টো আজিৰ সমাপ্ত কৰিম মানে জাগা দিয়া একদম তুমি কৈছা যে হয় এতিয়া সকলো আমি বৰ্তমান আহি ৰুমত উপস্থিত হ'লোহি আৰু সকলোৱে পেট পূজা কৰিলে আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ কাইলৈৰ পৰা আকৌ আমাৰ এটা নতুন দিন ষ্টাৰ্ট হ'ব এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে সকলোৱে জনাব আৰু ভিডিঅ'টো চাই কি কৰিব লাগে সকলোৱে জানে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিব